হেল্ল' এভৰিৱান, মোৰ অৰিন্দামিনী ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ফুচকা ৰেচিপি বনাব লৈছোঁ দেই, আৰু মোক হেল্প কৰিছে দেৱবাৰীজী। আৰু এইফালে ভাইটিৰ আমনি লগাৰ বাবে মানুহজনো ৰখি নাথাকিল দেই, তেওঁ আহি আকৌ কামত লাগি গ'লহি। আৰু এইফালে ফুচকা বনাবৰ বাবে মই আকৌ সৰু সৰুকৈ বেলি ল'লোঁ দেই, আৰু এইফালে মানুহজনৰ মোচন চাওকচোন। আৰু এইফালে বেলি হোৱাৰ পিছত সৰু সৰুকৈ গিলাচে কাটি ল'লোঁ। তাৰপিছত আকৌ ফুলিব নুফুলিবকৈ ভয়ে ভয়ে এটা কেৰাহীত দি চালোঁ, আৰু ফুলিলে। ফুলাৰ পিছত আমাৰ ভাইটিৰ মুখত হাঁহি চাওকচোন। আৰু এয়া ছাইডতে পিঁয়াজ কাটি লোৱা হ'ল, আৰু ভাইটি এইফালে পিটিকা বনাত লাগি গ'ল। আৰু এইফালে দেখিছেনে, খুৰীও আকৌ আমাক অলপ হেল্প কৰি দিছে। আৰু এইফালে পিটিকা নিমিও দি দিয়া হৈছে দেই, আপোনালোকৰ দেখি বাৰু কাৰ কাৰ লোভ লাগিছে জনাবচোন। আৰু এয়া হৈছে আমাৰ টেঙা পানী দেখি কেনেকুৱা লাগিছে। আৰু এইফালে ফাইনেলি আমাৰ খাবৰ কাৰণে হৈ গ'ল দেই। সঁচা কথা ক'বচোন, আপোনালোকৰ দেখি কাৰ কাৰ লোভ লাগিছে। খাই গৈ আগতে আজৰি, তাৰপিছত এক্সাইটেড। বেয়া মজা হৈছে শুকানকৈ খাইছ, পানী নিদিয়াকৈ খাইছ না, এটা খাইছ। পানীতে উমালেকে আলু গুটি খতম খতম। মোৰটো লাষ্ট। পেট ভৰি একদম বেলেগ ভাল লাগে। হেঁপাহ পলুৱাই ৰেচিপি ৰেচিপিটো কমেণ্টত জনাব লাগে, যদি আমি নেক্সট ভিডিঅ'ত আকৌ দিম। আকৌ নেক্সট ভিডিঅ' আহিব যদি চাই ভাল পাইছোঁ। হয় হয়, পুৰা মজা। পানী থাকি গ'ল।